নমস্কাৰ বন্ধুসকল, বিপুল বৰুৱা অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া বৰ্তমান ডিউটিৰ পৰা আহি পাই এতিয়া আমি এপালৰ পৰা আহোঁগৈ। সেয়া আমাৰ চেণ্টৰ ৰেডি হৈ আছে। আমি স্কুটি লৈ এতিয়া বিন্দাছ যাম। গৈ পেলাই ক'ত কি কৰিম আপোনালোকক দেখাম আজি। এয়া আমাৰ স্কুটি ৰেডি। হৰকিপুৰী আহিবলৈ মানে তিনিটামান ৰাস্তা আছে। আমি যিটো ৰাস্তাত আহিলে এইটো বহুত শ্বৰ্টকাট হয় আৰু এইডোখৰত মানে চেকিং কৰে, ডাঙৰ গাড়ীবিলাক যাব নিদিয়ে, এনেই সৰু গাড়ীবিলাক যাব দিয়ে। কাৰণ ৰাতিপুৱা বহুত বেছি ভিৰ হয়, বহুত সোনকালে মানুহ গংগাত গা ধুবলৈ যায় আৰু হয়তো এতিয়া কিছুমান মানুহ বহুত উভতিও আহিছে। আমি ডিউটিত থকাৰ বাবে আমাৰ লেট হ'ল বাৰু। আমি বৰ্তমান আহি পালোহি হৰকিপুৰী ঘাট। হৰকিপুৰী ঘাটতে আমাৰ বলৰ লটকি দিছে। এইডোখৰ হৈছে ব্ৰহ্মকুণ্ড বুলি কয়। আমি বৰ্তমান মানে ব্ৰিজখনৰ ওপৰত আছোঁ। আমি দুইফালে কভাৰ কৰিম। দুই চাইডে মানুহ আছে, মানে সম্পূৰ্ণ ভিৰ হৈ আছে। ইয়াতে যথেষ্টখিনি মানুহে গা ধুৱে। নদীৰ ওপৰৰ ব্ৰিজ চেন আগত যোৱা, বৰা আঙুলৰ লগত যোৱা। এতিয়া বৰাই বেগ চেগ লৈ পূৰা ওলমি ফুৰিছে মানুহ। তাৰপিছত আমি যাম এতিয়া, বৰ্তমান গা ধুবলৈ যাম এতিয়া। আমিও গা ধুবলৈ ভিৰটো হৈ থকাৰ কাৰণে এতিয়া মানে গাটো ধোৱাগৈ নাই। ধুমগৈ আৰু লাহেকৈ, জেগাটো অকণমান চাই দিওঁ। ये कौन है? ये है आर्यन, हमारा सेंटर। टोले नामा कोई बाकी टोले नामा। হয় আপোনাৰ পিছবেলা টাইমত গংগা আৰতি হয়। এই গংগা আৰতি মেইন পইণ্ট। এতিয়া বৰ্তমান বহুত ভিৰ, বতাহ মানে ইমান চলি আছে, মোৰ মাতটো চাগে কেনেকুৱা আহিছে মই নিজে গম পোৱা নাই। এইডোখৰতে পিছবেলা আপোনাৰ 6টা বজাৰ পৰা গংগা আৰতি আৰম্ভ হয়। তাৰপিছত এই ওপৰলৈ যে দেখিছে মন্দিৰভাগ আপোনালোকে, এই মন্দিৰভাগ হ'ল মনসা দেৱী মন্দিৰ। হৰকিপুৰী ঘাটত মানে ভিৰটো বহুত বেছি আছিলে, সেইকাৰণে মানে আমি অকণমান ধুবলৈ ভাল নাপালোঁ। এতিয়া আহি পাই গ'লোহি আপোনাৰ এইটো গোবিন্দ ঘাট বুলি এডোখৰ আছে, তাতে গাটো ধুম ধুনীয়াকৈ, তাৰপৰা আৰু যাম আৰু। এয়া গোবিন্দ ঘাট। বৰুৱা স্নান কৰিবলৈ নামিছা আৰু ইয়াত পানীটো বহুত ঠাণ্ডা আছে বুলি কৈছে। পানী ঠাণ্ডা আছে নে? ক'বলৈ মানে কি পানীটো ঠাণ্ডা এটা আছে। ইয়াত মানে চিৰি বনাই থোৱা আছে। ইয়াত চিৰি আছে, চিৰিত আপুনি লাহে লাহে খোজকাঢ়ি যাব পাৰে, ধুনীয়াকৈ গাটোত দিয়া হওক। তাৰপিছত বহি লৈ এনেকৈ দুআষাৰ ভিডিঅ'টো আগত কৈ দিয়ক। আপোনালোকে চাইছেনে? মোক চাই থাকক ধুনীয়াকৈ। মই গা ধুই আছোঁ। গংগা পানী দেখিবলৈ কিন্তু লেতেৰা কৰে, কিন্তু একদম চাফা পানী। এইপিনে যাবলৈ এতিয়া কষ্ট হ'ব, একো নাই, যাব বেয়া কথা। যাওঁ কেনেকৈ? এইপিনে বহুত দূৰ লাগিব কিন্তু। মাচোন বাৰু ছাৰ। ये इसका सफर है। एक मिनट याद दूँ लग। खबर। वहाँ ये बने। बोले पर हम ठंडा पाए में रूम ली कोई चले। क्या
এতিয়া বোলে গা ধুব সৰু ল'ৰাক সাঁতোৰা দেখিছে এতিয়া সিও গা ধুৱে বোলে এই জোখ কৰি দিছোঁ ইয়াক একদম ধুনীয়াকৈ এতিয়া ইয়াক গা ধুম আমি দুটাই খালি পেণ্টটো পিন্ধা নাহিলে আৰু পেন নিপিন্ধে আমাৰ ইয়াক ঘঁহি দিছোঁ গাটো একদম পূৰা ঘঁহি দিছোঁ ইয়াক পূৰা পিঠি ঘঁহি দিছে পূৰা ঘঁহি দিছোঁ এটা ডুবকি লগাই দিয়া আকৌ দুইটা ডুবকি লগাই দিয়া আগলৈ আকৌ এইটো চি দিলে চি আছে তলত পকা আছে নহয় একো ভয় নাই মই ধৰি আছোঁচোন য়েছ য়েছ আৰু অলপ তলত দিয়া তলে এই মাংস তিয়াই দে মাংস তিয়াই দিয়ে তলে নোযোৱা নিয়ে থাকিলা নেকি লাও খা পিনা খা বছৰে বছৰে বাঢ়ি যা গংগাত গাড়ী গংগাত গাড়ী গংগাত গাড়ী গংগাত গাড়ী বৰ্তমান এতিয়া গা চা ধুই মেলি আজৰি হ'লোঁ আমি এতিয়া বৰ্তমান যাবলৈ লৈছোঁ তেতিয়াহ'লে এতিয়া আমি ভিডিঅ'টো ইমানতে সামৰিম বুলি ভাবিছোঁ আৰু এইটো এতিয়া যাওঁতে বজাৰ জানো কি দেখাব আপোনালোকক বজাৰ সদায় দেখিয়ে থাকে গংগাত গা ধোৱা হৈ গ'ল গৈ এতিয়া কিবা কিবি এটা খাই পেলাই আমি এতিয়া যাবলৈ মানে ৰেডি এতিয়া ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে